কামো নাই একদিন ফৰ্ম থিও নাই টপ কিনিলে আজিলৈকে দিবলৈ দেখা নাই অ টপটো পিন্ধি চাগে গুষ্টি মাৰিলে বিয়াতে পিন্ধিলে নহয় আজিলৈকে দিবলৈ দেখাই নাই বিয়া গৈ কাহানী বাই শেষ হ'ল অ কি হস্তা ঘৰত আছে নে আলহী আহিছো ওলাই আহিলে হ'ল 3, 2, 1 অ গৃহস্থ নাই অ যি পাতে আহিছিলে সেই পাতে উভতি যোৱাগে ভাল ঘৰত ভাল ওলাই আহ ভালে ভালে হে টপটো পিন্ধি চাগে গুষ্টি মাৰিলি বিয়া কাহানী বাই শেষ হ'ল আজিলৈকে টপটো গৈ যে মোৰ ঘৰ নেপালেগে পিন্ধিবলৈ আনোতে আকৌ কি মিহি মিহি মাত পিন্ধি মাৰো তোক লগালগ দি থৈ আহিমগে ধুই মেলি বোলে ধুনীয়াকে ৰ'দত শুকুৱাই লগালগ তোক দি থৈ আহিমগে ঐ এতিয়ালৈকে টপ যে ঘৰ পোৱাগে নাই মোৰতো পিন্ধিবলৈ মন যায় ন নিজৰ টপ আজিলৈকে নিজে পিন্ধি নাপালো তোকে ফাৰ্ষ্ট বহনি কৰিবলৈ দিলো আৰু তয়ে আত্মসাত কৰি দে নতুন চোলা বুলি কাক ফাঁকি দিবলৈ আহিছ তই হা তোকে কৈছো একো ফাঁকি দিয়া নাই সঁচা কথাটো কৈছো পাই হ'ব হেৰ মোক আৰু তই ফাঁকি দি কি পাবি সঁচা কথাটো কৈ দে যিটো চোলা দিলে মলিয়ে পুত খাই গোটেই নধৰা হৈ আছিলে ধুতে আজিলৈকে সেইটো মলি যোৱাতে ৰঙে গুচি গ'ল ৰঙে যোৱালি নাই মই পিন্ধিবলৈ নাপালো দেখোন আনি দিবি ভালে ভালে চোলা আনি দিবি বেষ্ট ফ্ৰেণ্ড বুলি দিছো আকৌ তাই দেখিছ এনেকুৱা কৈছে খুই কাঢ়ি গ'ল খুৰী এইজনী আহিলে নহয় এতিয়া দুইজনীয়ে তাল ফাল লগাই দিব এখন এতিয়া এঘৰত থাকিব নোৱাৰা হম আৰু খুৰী আপোনাৰ ছোৱালীয়ে মোক অত্যাচাৰ কৰিছে দেই কি জানো গম পাইছে সেইদিনা যে সেই নীলাক্ষীহঁতৰ বিয়াত যে পিন্ধিছিলে টপটো মোৰ ভাগৰ তাই বোলে গোটেই ৰং যোৱাই পেলালে খুব ধুই থকা দেখিছিলো ধুই ৰঙে যোৱাই পেলালে ইমান ধুলে নে ধুই ৰ'দত দিছে ধুমধাম চাওকচোন বাৰু মোক ঘৰৰ পৰা ইমান কাপোৰ কানি লৈ নিদিয়ে হয় নাই বাৰু এতিয়া তাই যদি মোৰ টপটো ৰং যোৱালে মই কি পিন্ধিম বাৰু মই সেইটো পিন্ধাই নাছিলো মাত্ৰ 4 দিনহে পিন্ধিছিলো আমাৰ একদিন লোকৰ চোলা ভুৱানি আনি এনেকুৱা কৰিবহি এক দিব লাগিব 2 মান আৰু ধৰিব সেইদিনা সেই নীলাক্ষীহঁতৰ বিয়াত যে কেলে কেমেৰামেনটো যে আছিলে যে ফটো মাৰিছিলে যে চেলেককে আইঅ কি নাচাব তাই যিখনহে ফটো মাৰিছে যিটো পজ দি মাৰিছে দাদা মোক এনেকে মাৰি দিয়কচোন এনেকে আৰু দাদা আপুনি সেই মোক বোলে ফটো কেইখন দি দিব দেই মই নাম্বাৰটো দি দিম তাই নাম্বাৰো দিলে হপায় সেইদিনা মই ষ্টেটাছ দিয়া দেখিছো তাই ফটো পালে সেইটোক নাম্বাৰো দিলে এক মই ধৰিম তেনে বিয়ালে সেইকাৰণে লাজ পাচকে ওলাই যায় ষ্টাইল মাৰি লোকৰ চোলা পিন্ধি হয় বাৰু আপুনি খাওক দেই চাহ পানী অকণ দিব মই বাৰু অকণমান দেৰিকেহে যাম ঘৰলে কোনজনী বাৰু কেই নম্বৰ জানি বিয়াখন খাবলৈ পালেই হয় বাৰু আমি ৰবা কি কয় ভণ্টি এজনী আহিছে মই কথা পাতি লওঁ আমি বিয়া খাবলৈ পালেই হ'ল আৰু দেই পুৰা খাম আকৌ তোমাৰ বিয়াত আকৌ কইনা আনিবলৈ যামেই আকৌ দেই দৰাৰ লগত যামেই ওলাবা একদম দুদিনৰ আগৰ পৰাই থাকিব লাগিব আৰু দেই দুদিনৰ আগত কি মই এমাহৰ আগত আহিম তেতিয়া আৰু ভাল লাগিব বেষ্ট ফ্ৰেণ্ডৰ ককায়েকৰ বিয়া আৰু মই নাহিম নে নব ঘটিলি আৰু নব ঘটিলি আৰু বিয়াখন পাতাতহে জোৰাও দেই বিয়া পাতিবলৈ সিহঁতৰ ধন গাল আছে নহয় এতিয়াই কৈ দিছো ছোৱালীক যি দিয়া মোকো লাগিব নেকলেছ দিলা মণিটো নেকলেছ দি লিখি থাকিব লাগিব এতিয়াই কৈ দিছো পিছত আকৌ নকবি তই বোলে সুৰা মুৰাত বোলে কেলে কথা কলি এনেকে নকবি মোক লাগিব ছোৱালীক যি দিয়া মোক সেইবোৰ বস্তু লাগিব গোটাই লাগিব এইবাৰহে খাই এইটো কি কথা শুনিলো আকৌ ঘৈণীয়েহঁতক দিব পাৰিলে মোকো দিব পাৰিব লাগিব একদিনে মোকো দিব লাগিব মই তাই 10 তোমাৰ বেষ্ট ফ্ৰেণ্ড না ধৰ ইয়াক নেৰিবি মই বিয়াখন নাপাতোৱে নেকি পিছে সেই নবৌজনীক দেখুৱাবাচোন আমাকো চিনাকি কৰি দিবা আকৌ ভণ্টি বুলি কথা বতৰা পাতিম আকৌ তেতিয়াহে ভাল লাগিব আমিও চিনাকি হ'ম আকৌ ন জোন বুঢ়ী মাইকীজনীৰ লগত সেই ৰাতি ফুচফুচকে কথা পাতি থাকিলে নহয় চিনাকি কৰাই দিব লাগে আকৌ তেতিয়াহে ভনীয়াৰ বুলি কিবা এটা খুজিব পাৰিম তোৰ আকৌ কেইবাজনীও নহয় কোনজনী এতিয়া আহে লাজ লগা নাই ককাই আগত এইবোৰ কথা কবলৈ আহিছ কিহৰ লাজৰ কথা কলি ফোনত যে কথা পাতি থাক ফুচফুচকে তেতিয়া তোৰ লাজ নালাগে লাজত ধৰি কথা কবলৈ আহিছ এতিয়া কোনটো চাইডৰ পৰা উঠাই এতিয়া মালটো এইফালে আকৌ তোৰ কেইবাজনীও আছে নহয় লখিমপুৰ ধেমাজি শিৱসাগৰ ডিব্ৰুগড় দূৰণি মাতে দেখোন গৈ ভাল লাগিব আকৌ দৰাৰ লগত ন মাইনা দা নিবা আকৌ দেই মই হলে যামেই আৰু বিয়া কেইদিনত আকৌ সেই পিন্ধিবলৈ কাপোৰ মোৰ পৰা নুখুজিবি ককাই কেতিয়াই খোজ
বিয়াত পিন্ধিবলৈ মোক লেহেংগা লাগিব এযোৰ কাপোৰ তিনিযোৰ মই হাৰাম কিন্তু মোক কাপোৰ তিনিযোৰ লাগিব একদম ইয়াৰ পৰা যা এতিয়া সেইবোৰ কথা ক'বলৈ আহিছ তহঁতৰ কথা মই লগামহে ৰ আহিছোহে মাইনা দা এহেঁতৰ ঘৰত যে বিয়া খাব আশা ক্ষীণহে দেখিছো জোনমণিয়ে খাব কলিজা ককায়েক খাদি কেনি গ'ল আহিছে কি হ'ল কি ফুচ ফুচকে সেই অকলে অকলে কথা পাতি আছ কি হোৱা দেখিলি মই লগামহে ৰ তহঁতৰ কথা মই চাই শুনিহে একদম যা ঘনীয় কথা যদি তোৰ মাৰৰ আগত লগাব লাগে একদম মোৰ চকুৰ ক'বা যা কৈ আছো ৰ গলি নাই তই ইয়াই নে বুঢ়ী একোডাল কৰিব নে মোৰ যে নিজৰ দাদা নাই তহঁতৰ দাদাকে নিজৰ বুলি ভাবো দাদাই কিন্তু আকৌ বেয়া পায় নেকি এনেকে ধেমালি কৰি থাকিলে কৈ দিবি আকৌ বেয়া পালে কেলে পাব আকৌ বেয়া এইডালৰ বেয়া পোৱা চেহেৰা নাই ইয়াক চৰকু মাৰি দিলেও উল্টাই একো নকয় ঐ সেইবোৰ বাদ দে কেমেৰাত মই ফটো পালি সেইদিনা বিয়াত যে কেমেৰাত মাৰিছিলো ফটো মোৰ ফটো ক'ত গ'ল হে হা মোৰ ফটো ক'ত গ'ল তোৰ ফটো কেমেৰাত আছে চাগে কেমেৰাত আছে মোৰ ফটো নললি কেলে তই ইমান এটা চাই ইমান হিংসা কৰি হলি নে তই মোক পেট কুলি কৰ হয় নাই তই পেট কুলি আছে এক নম্বৰ বৰ বেপাৰীকেইটাই নিদিলে মই কি কৰোঁ হা তোৰ ধুনীয়া আছে হেৰা যে তোক দিলে মৰমতে দি দিলে চাগে আই মৰমত দিছে মোক মৰমত দিছে বাপেকেইটাক 20 টকা দিবলগীয়া হৈছে গুগল পে' কৰি তাৰপিছতহে ফটো আহিছে মোৰ মোবাইললৈ নিজে খুজিব লাগিছিলে আকৌ তইহে বেছি একেবাৰে ৰিচিক পিচিক কৰি আছিলি ফটো দি দিবলৈ মোৰ নাম্বাৰটো দি থৈ আহিছিলোঁ কেলে নিদিলে তই মেছেজ এটা কৰি দিবিচোন মোক ফটো লাগিব বুলি মোক কলি দেখিলে চাগে সেইকাৰণে নিদিলে আকৌ ফটো নিজকে যে কলি বুলি কলি ভাল লাগিলে কথাটো সুধি এক চৰ মাৰিম দেই ঐ কথা এটা হ'ল নহয় কি হ'ল না নীলাক্ষীয়ে মোলৈ ফোন মাৰিছিলে তাৰপা কইনা ফটো বোলে কপিও নাই কইনা তামোল দি থাকোঁতেই গ'ল আমাৰ এই ফটো বোলে কেমেৰাত বেছি আছে তাই মোলৈ ফোন মাৰিছে নহয় তাৰপৰা মই নধৰিলোঁ আৰু তাৰপৰা মেছেজ এটা দি থৈছে তেতিয়াহে গম পাইছোঁ মেছেজটো চিন কৰিলোঁ তাৰপৰা একো ৰিপ্লাই চিপ্লাই নিদিলোঁ যা কইনা ফটোৱে নাই নেকি নাই আকৌ আমাৰ ফটোৱে মানে ভৰি আছে এনে পইচা গাল ভৰিতে চাগে মোৰ ফটোকেইটা পালেই হ'ল বাদ বাকী বাদ দে সেইবোৰ বাদ দে নীলাক্ষী যেতিয়া সেই আঠমঙলা খাবলৈ ঘৰলৈ আহিব তেতিয়া আকৌ আমাক ধৰিবহি নেকি বাদ দে ধৰিলে ধৰিব কৈ দিম আকৌ তই নিজে ফটো নামাৰিবি আমি কি জানো আমি ৰৈ দিছোঁ কেমেৰা আগত মাৰি দিছোঁ আৰু শুন আকৌ নীলাক্ষীয়ে সেই ইনতো আমাক প্ৰেজেণ্ট দিবই চাগে নিদিলে হ'বনে কেনেকৈ জানো দিবই লাগিব নিদিলে হ'ব নি কিন্তু প্ৰেজেণ্ট যদি পচন্দৰ নহয় মই আকৌ কৈ দিম খেচকে সেইখিনি খুব আশা কৰি থাক প্ৰেজেণ্টলৈ কেলৈ আশা নকৰিম আকৌ প্ৰেজেণ্ট আনে কি আনে ৰ বুঢ়ী মাৰে সেইদিনা সেই ফটোমা দাদাটোৱে মোলৈ ফোন মাৰিছিলে বোলে সেই তোমালোকে যে ফটো মাৰিছিলা বোলে বিয়া ঘৰ পৰা বোলে কইনাই বোলে মোক পইচা নিদিওঁ বুলি কৈছে কেলে কইনা ফটো একপিও নাই এতিয়া বোলে যদি বোলে সিহঁতি পইচা নিদিয়ে আমাকে ধৰিবহি হেনো তেতিয়াহে পাবি মজা মই ফটো নাই পোৱা ভালেই হ'ল তইহে ফটো লৈছ তই দিবি পইচা মই আকৌ পইচা গাল কপা দিম মই ফটো চটো একো পোৱাই নাই তোৰো ফটো শুনজনী মোতকে তাত তোৰ ফটোহে বেছি আছে ছোৱালী আজিকালি যদি বিয়ালে কেমেৰা নানে তেতিয়া মোৰ যাবলৈ মন নাযায় লাগিলে খানাটোৱে বেয়া হওক কেমেৰাটো মেইন হয় নে বাৰু তই জানো খানা খাবলৈ যাওঁ এইটো ৰকমহে খাওঁ এনেকে সানিবি হাতে তাৰপৰা নেমেলয় লিপষ্টিক যাব বুলি ষ্টাইলৰ কথা আছে বুজি নাপাবি তই ষ্টাইলৰ কথা আছে তোৰ ওচৰত যে খাবলৈ বহিবলৈ একদম মন নাযায় মোক গম পাওঁ পুতুককে খাই হৈ যায় ইফালে মোক খাই নহয় তই অকণমান চুবি আৰু শেষ তোৰ নিচিনা আকৌ একখনি মই নহয় উঠি যায় কিমান লাজ লাগে আকৌ বহি থাকিবলৈ অকলে অকলে খাই থাকিবলৈ অকণমান মোলৈ চিন্তা কৰিবি হে অকল মানে একদম নিজৰ কথাটোৱে চিনি পায় অকল ষ্টাইলটো যিখন ধুন পেচ নাই এইফালে এসোপা ফুল আহিব এইফালে আহিব এইখিনিত পিং মাৰিব অ'ত মাৰিব ত'ত মাৰিব এইফালে এই কিবা কিবি লগাব চকু একেবাৰে একদম এই লিপষ্টিক সানিব আইঅ যিখন হে ষ্টাইল কৰে কইনা যেন একেবাৰে তাইহে হয় নেকি ষ্টাইল দেখাবই দেখিছে নহয় মই নকলেও হ'ব দে ৰাইজে ক'ব চা ছোৱালী বিয়া বুলি ক'লে ষ্টাইলটো মেইন কিমান এনজয় কৰা আকৌ বিয়াত পিছে এইবাৰ বিয়াত আকৌ নাচিবলৈও নাপালো পাই নাচিলিহেঁতেন ৰ কেলে 12টামান বজাত যে ডিজেটো অফ হৈ গৈছিলে মই বোলো দুপাকমান নাচো বুলি ডিজেটো বহাবলৈ গৈছিলো ভলিউমটো অফ কৰিলে তইহে তাৰমানে মই নকবি খালি দেই মই পইচা ভৰি মৰিব লাগিব নকওঁ টেনশ্যন নলবি তই মোৰ বেষ্ট ফ্ৰেণ্ড ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড হয় নে বেষ্ট ফ্ৰেণ্ড আৰু মানি লৈছো কিন্তু তোৰ আকৌ লগনী আছে আৰু এটাও আছে নহয় মোৰ পেটত কথা নাথাকে বুলি তইতো গম পাৱে ইমান হজমেলা খাওঁ যদিও মোৰ পেটৰ কথাবোৰ হজম নহয় কেলে বাৰু ওলাই যায় মানে
তোৰ এনেকা চেওবোৰহে মোৰ দেখিবলৈ মন নাযায় চাবি তোৰ কাহানী বা লগাই থাকোতে মানুহক মই তোৰ মুখ গুড়া কৰিম কিলাকুটি মাৰি ঐ ছোৱালী তোক কথা এটা সুধিবলৈ আছে কি লতাৰ লগত তোৰ কি আছে কি আছে তোৰ কিটো আছে কি দেখিছ তই কি নাই দেখা সেইটো ক কি দেখিলি কি তই তোক মই তাইৰ লগত কথা পাতিবলৈ মনা কৰিছিলো নাই তোক মই শপত খুৱাইছিলো নাই সেইদিনা কথা নাপাতিবি বুলি ঐ তই নিজেহে মাতিছেহি তাই নিজে মাতিছে তোক কি দৰকাৰ আছিলে তাইক মাতিবলৈ তই জানই তাই মই কিমান দুশ্মনী তাই মোৰ ঘূৰ শত্ৰু বুলি জানিও তই তাইৰ লগত কেলে মেছেজ কৰিবি কেলে কথা পাতিবি সেইদিনা বিয়া ঘৰটো মাতিছে কেলে মাতিবি তাই যেনিবা তোক উপদেশি মাতিলে তই কেলে তাইক মাতিবি তই নেমাতি মুখখন এনেকে কৰি পেলাই থাকিব নোৱাৰিলি এই চাবি দিব নোৱাৰিলি মই হেঁচাত দিম বুলি ভাবিছিলো আকৌ ল'ৰা এটাই আগফালৰ পৰা চাই আছিলে সেইকাৰণে নিদিলো হেঁচাত কেনেকেনো দিব ল'ৰাটোৰ আগত লাজ লাগে নহয় মই যদি এনেকে নিদিওঁ ল'ৰাটোৱে বাৰু কি বুলি ভাবিব হয় এজনী বুলিব বৰচাৰ দেই বেষ্ট ফ্ৰেণ্ড দেখুৱাই দিলি তাৰমানে হে বেষ্ট ফ্ৰেণ্ড দেখুৱাই দিলি তোক মই কৈছিলো নাই কথা নাপাতিবি তই শপতো খাইছিলি মোক কিন্তু তই নাই নোৱাৰিলি মেছেজো কৰিছ তাইৰ লগত মই তোৰ মোবাইলটো চেক কৰোঁতে দেখিছো নহয় মেছেজো কৰিছে ৰিপ্লাইও দিছে তাই একেবাৰে কথা ক'বলৈ আহিছ হে মোৰ শত্ৰু মানে তোৰো শত্ৰু হ'ব লাগিব তই কেলে ইমান ঘূৰ শত্ৰুতা দেখুৱাই আছ মই গম পাইছো দে তাই তহঁতৰ মাজত সোমোৱা নাছিলে তইহে সিহঁতৰ মাজত সোমাইছিলি দীপজ্যোতিয়ে মোক ভাল পাই কাৰণে মোক প্ৰপ'জ কৰিছিলে আৰু মই একচেপ্ট কৰি লৈছিলো আৰু তাই যে তাৰ লাইফত আছিলে মইনো কেনেকে জানো পিছতহে গম পাইছো তই যে তাৰ লগত হেৰি ৰিলেশ্যনত যে একমাহো খাব নোৱাৰিলি মানে মই নিজে আঁতৰি আহিলো আমাৰ দুটাৰ মাজত যদি আৰু কোনো এজনী সোমাই থাকে কেনেকে থাকিব পাৰিম বাৰু কচোন এখন সংসাৰ হৈ থাকিব নে আইঅ তাই চাগে তোৰ হাওক দিলে কি দিলে তাই তোক হাও দিলে কথাই খেলি মেলি হৈ গৈছে তোৰ জহত সগুণৰ হাৱত বুঢ়া গৰু নমৰে মই বহুত ভাল এটা পতাম আৰু তই কেলে আছ তই মোৰ বেষ্ট ফ্ৰেণ্ড কেলে হয় ভাল এটা চাই দিবি পতাই দিবি নিজে একদম ৰিলেশ্যনশ্বিপত আছে একেবাৰে মোক ৰিলেশ্যনশ্বিপত থাকিবলৈ দিয়া নাই ঐ তই যে প্ৰত্যেকটো কথা আনি মোকে বদনামডাল দিয়হি যে নিজে আজিলৈকে এটা ভাল চাই বয়ফ্ৰেণ্ড পতাব পৰা নাই ধনী চাই তাই আকৌ মোক বয়ফ্ৰেণ্ড পতাই দিবলৈ কয় কেলে সেইটো আছে নহয় খুব লাইন মাৰি থাক দেখোন মই লাইন মাৰি থাকো নেকি সিহে লাইন মাৰি থাকে সেইদিনা বিয়া অভিজিত একেবাৰে অভিজিত দা কোন পকা লাগি ফুৰে সেইটো মোৰ দাদাহে দাদা তোৰ দাদা নে তোৰ বয়ফ্ৰেণ্ড মই চব জনা আছে একো মোৰ বয়ফ্ৰেণ্ড নহয় তেনেকুৱা কথা নকবি সি শুনিলে অন্তৰত কিমান দুখ পাব অকমান কথাবোৰ চাইচিতি কবি মই এনেকুৱা কথা বেয়া পাওঁ পাই ছোৱালী তই মোৰ বেষ্ট ফ্ৰেণ্ড গম পাইছ তই মোৰ পৰা কথা লুকুৱাব নোৱাৰ গম পাইছ একদিন ৱেটিং থাক মই ফোন মাৰিলে যে ৱেটিং থাক মোৰো ফোনৰ আজিকালি ভেলু নাই মোৰ ফোন ৰিচিভ নকৰ কেলে নকবি মোৰ ফোন ৰিচিভ চব মানে তোৰ ফটা লেকচাৰবোৰ শুনি থকাতকে তোৰ ফোন ৰিচিভ নকৰাই ভাল তাৰমানে মই ফটা লেকচাৰ মাৰো হে মই মানে ইমান দিনে তোক মানে ফটা লেকচাৰহে মাৰি শুনালো ইমান দিনে বুজি নাপালি হয় নেকি তাৰমানে মোৰ কথা শুনি তই বৰিং পাৱ তোক মই কামোৰ দিওঁ হয়নে ঠিক আছে তোৰে মোৰে আজিৰে পৰা ব্ৰেকআপ মানে বেষ্ট ফ্ৰেণ্ডৰ মাজত ব্ৰেকআপ তোৰে মোৰে বেষ্ট ফ্ৰেণ্ড আজিৰ পৰা খতম হয় নেকি হ'ব যা তই তোৰ ভাগে থাক মই মোৰ ভাগে থাকো আজিৰ পৰা চাবি তহঁতৰ ঘৰে মই নাহো তই মোৰ ঘৰলৈ যাব যাওঁ যা চাম নহয় তই কেইদিন নহাকে থাক যা মা মেগী বনা লগতে ডিম দি দিবি মেগী